নমস্কাৰ মোষ্ট ইম্পৰ্টেণ্ট আছামিজ জিকে 2025 অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ যিকোনো পৰীক্ষাত আহিবলগীয়া 10টা খুব দৰকাৰী প্ৰশ্ন উত্তৰ গতিকে ভিডিঅ'টো শেষলৈকে চাব আশা কৰিছোঁ আপোনালোকৰ সহায় হ'ব বুলি 1 নম্বৰ কুৱেশ্যন হ'ল গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈ কোন পাৰে অৱস্থিত ইয়াৰ উত্তৰ হ'ব দক্ষিণ পাৰে অৱস্থিত 2 নম্বৰ কুৱেশ্যন হ'ল অসমৰ প্ৰধান নদী দুখন কি উত্তৰ হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই 3 নম্বৰ কুৱেশ্যন হ'ল অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম কি ইয়াৰ উত্তৰ হ'ব কাৰ্বি আংলং 4 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ অসমৰ পশ্চিম সীমাত থকা ৰাষ্ট্ৰখনৰ নাম কি ইয়াৰ উত্তৰ হ'ব বাংলাদেশ নেক্সট কুৱেশ্যন 5 নম্বৰ উত্তৰ কাছাৰ জিলাৰ জাতিংগা কোন পাহাৰত অৱস্থিত এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ উত্তৰ হ'ব বৰাইল পাহাৰত 6 নম্বৰ হ'ল অসমৰ প্ৰধান নৈ ব্ৰহ্মপুত্ৰ মূল সুঁতিটো কি ইয়াৰ উত্তৰ হ'ব তমচুক খাম্বাৰ 7 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ আমি অসমৰ আটাইতকৈ ডাঙৰ শৃংগটোৰ নাম কি সৰ্বোচ্চ শৃংগ উত্তৰ হ'ব নামচা বৰৱা 8 নম্বৰ কুৱেশ্যন হ'ল অসমৰ কোনখন ঠাইত সমুদ্ৰৰ বালিচৰ পৰি ৰোৱা দেখা পুখুৰী অৱস্থিত ইয়াৰ উত্তৰ হ'ব চান্দুবি 9 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ আমি ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা কিহে পৃথক কৰিছে এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন ইয়াৰ উত্তৰ হ'ব বৰাইল পাহাৰে 10 নম্বৰ কুৱেশ্যন আহিলে অসমৰ যোৱাকালি অহা প্ৰবল বতাহ বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি ইয়াৰ উত্তৰ হ'ব বৰদৈচিলা আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই যদি ভাল পালে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ